মই মেকআপ কৰি আছোঁ, মই নিজে ওলাব টাইম পোৱা নাই। মোৰ আজি কিজানি 4টামান বাজিব ইয়াত গৈ পাওঁতে। ভাবিছিলোঁ 1টামান বজাত গৈ ধুনীয়াকৈ ব্লগটো বনাম। এতিয়া হৈছে আৰু এটাৰ পিছত এটা মানুহক। 1 hour later. হেল্ল' গাইজ, আমি এতিয়া গৈ আছোঁ বিয়াখন আৰু এইটো মায়েৰা। হেল্ল' গাইজ, আমি আহি পালোঁ। এতিয়া ভগৱানলৈ হেৰি কৰিছোঁ, দেখাইছোঁ ভিতৰলৈকে। ডাঙৰ মামী হয়। আশীৰ্বাদ কৰিব। ক্ষেত্ৰত চিনি পাইছে। নাচিছিল কিন্তু আজি নাচিব, ফটোশ্বুট চলি আছে। দৰা কইনা ফটোশ্বুট মেইন। আমি আহি গ'লোঁ এতিয়া ৰেষ্টৰুমত, খালোঁ, খাই বৈ একদম ৰেষ্টৰুমত আহি গ'লোঁ। আৰু মোৰ লগত আছে আমাৰ মডেলিং, মাইৰাক বাৰু অলপ হেৰি কৰিছোঁ। মডেলিং পূৰা মডেলিং যেন লাগিছে আজি। কেনেকুৱা লাগিছে চাব আপোনালোকে। আৰু এইটো মই আহি গ'লোঁ, মাইৰাক খুৱাই লওঁ অলপ। বিয়ালৈ হেৰি দাদাৰ বিয়ালৈ দেৰি হৈ অলপ আগতে আহি কি খাই দিলোঁ আৰু এতিয়া ৰেষ্ট ল'ব লৈছোঁ। হাই গাইজ, আমাৰ খোৱা বোৱা হৈ গ'ল। ফটো অলপ চলপ উঠিলোঁ। এইটো আমাৰ ভণ্টি হয়, আৰু এইটো মোৰ ভণ্টিয়ে হয়। আৰু এইজনী ভণ্টি, আৰু এইটো মডেলিং আমাৰ চিনিয়ে পায়। মই মডেলিং। এজনী মোৰ মানে ভণ্টি হয়। আৰু মোৰ নাম জেচমিন। তাই মানে আমাৰ চেনেলটোৰ বহুত ভাল ফেন হয়। আৰু তাই মানে ভিডিঅ'ত আহিব বিচাৰিছে। ক'ত আহিছা তুমি? ক'ত আহিছা? ভালকে কোৱা মোৰ পিছত। আৰু কি খালা তুমি আজি?
পোলাও চিকেন মাছ আৰু মিঠাই খাইছে নাই হয় নাই এইটো মামী হয় মডলিঙৰ মা নমস্কাৰ এইটো দৰা ভাই। মডলিঙৰ ভাইটি দৰাৰ ভণ্টি চব ভিডিঅ'তে আছো মই চব ভিডিঅ' হাই গাইছ আমি এটা ইণ্টাৰভিউ ল'বলৈ আহিছোঁ তোমাৰ এইটো অলপমান কিবা ভাৰী ভাৰী যেন লাগিছে কি আছে এইটো কথা পাতি হৈছে কথা পাতি কি কথা এটা ৰাজনীতিৰ কথা আছে বিজেপিৰ কথা আছে কংগ্ৰেছৰ চবৰে কথা আছে আৰু কৈ দিয়া আৰু বহুত কিবা কিবি আছে এইবিলাক ক'ব নোৱাৰি যে ৰাইজৰ মত ये बड़ी अच्छी बात कही आप এনে তুমি অকলে এটা টেম্পুত গুচি যাব পাৰানে Music. পানী অলপ খাই আহোঁ ব'লা কম পানী পিয়া লাগিছে আমাৰ মডেলিং বাইদেউ তুমি ক'ত হেল্ল' গাইজ এতিয়া আমি অলপ ৰেষ্ট লৈছোঁ এইটো মামী হয় এইটো মডলিং একদম ফাটাফাটি ব্লগ হ'ব আৰু ইভিনিং আছে আমাৰ অকণমান প্লেনিং আছে একদম মই ড্ৰেছ চেঞ্জ কৰিব যাম ভাগৰ লাগিছে আৰু কেনেকুৱা লাগিছে আমাক হ'ব আৰু গোটেইবোৰকে চাওঁ মই মানে বেলেগ পিন্ধিম বুলি প্লেন কৰিছিলোঁ হ'ল পিন্ধা এতিয়া আকৌ পিন্ধিম ঘৰত যাম মাইনাক অলপ ফ্ৰেছ কৰিম আকৌ আহিম একেই নাহিলোঁ নতুনকৈ সাজি কাচি
সেৰেঙা হৈ আছে আহিব আৰু এতিয়া মানুহবোৰ আহক দৰা কাৰণে চাওঁ এয়া দৰা এইটো কইনাত আকৌ কইনা এই মই চিনিয়ে নাপাওঁ এই মডেলিং এনি টাইম খালি ফটো শ্বুটতে আছে চলি আছে মা একদম বা এয়া মডেলিঙৰ মা একদম আৰু এইটো মই নাম কৈ দিয়ক ধুনীয়াকৈ বা হয় মোৰ হাই মোৰ নাম সাজিয়া মই তোমালোকৰ ভিডিঅ' খুব চাওঁ বহুত ভাল লাগে ভিডিঅ'বোৰ চাই দেই ৰাতি লেট হ'ল মোৰ গতিকে এনজয় কৰোঁ এতিয়া আমি হাই মফিজ এণ্ড হাই কইনা তোমাকতো চিনি পাওঁ বাৰু কইনা তোমাৰ চিনাকি দিয়াচোন মানে ফেচবুক প্ৰেম তো ফেচবুক মানুহে থেংকছ টু ফেচবুক ন 19 ডিচেম্বৰ তাৰপাছত আমি ফেচবুকৰ দৰে লাহে লাহে চিনাকি হয় তাৰপিছত ঘৰুৱাভাৱে চিনাকি হ'লোঁ দুই পক্ষৰ মানে অনুমতিত আমি মানে ৰিং চেৰিমনিও হ'ল জোৰোণো হ'ল তাৰপাছত 11 বছৰ আমাৰ বিয়াই আৰু চবৰে জানো আশীৰ্বাদ কৰে আৰু কংগ্ৰেচুলেশ্যনছ বথ অফ ইউ তুমি কেনেকুৱা লাগিছে ফাহিনক হা কইনাজনী কেনেকুৱা অঁ ফাহিন তুমি ফেচবুক কৰা শিকাই দিবা কাৰণ ফেচবুকে এনেকুৱা এটা কিমান ডিব্ৰুগড় আৰু কিমান ডিষ্টেঞ্চ কভাৰ কৰি দিছে মই নহয় আমাৰ আমাক যোনে যোনে চাব মানে হা ঠিক আছে আপলোড কৰিছে যোনে যোনে চাব তাহাঁতে কমেণ্ট কৰি জনাব কেনেকুৱা হয় আৰু মই দৰা কইনা আৰু এতিয়া ডান্স পাৰ্টি চলি আছে সুন্দৰী চিকেন খাবলৈ আহিলোঁ আমি ভোক লাগিছে বহুত খাই দিওঁ কি খাব হাই কৈ দে কৈ হাই কি ডাবল খাবা নেকি মই ডাবল খাম মই এখন প্লেটতে দুটাই খাইছোঁ নিজৰে বিয়াত যেতিয়া প্লেট এখন বচাই দিছোঁ বিয়া কেনেকুৱা লাগিছে বঢ়িয়া একদম ঠাণ্ডা ভাল লাগে বিয়া খাই কেইবাৰ খালে দুবাৰ আৰু এবাৰ খাব ঐ কিমানবাৰ খালা
আমাৰ এতিয়া মানুহবোৰ গ'ল, আমাৰ বিয়াও শেষ হ'ল। বিয়া হ'ল অফিচ ৱেটছ পাৰিম এতিয়া ভিডিঅ'টি ইয়াতে আপোনালোকে পাব। তুমি কিবা ক'বা শেষত কিবা আমাৰ এপিছ'ড শেষ হৈ গ'ল। আপলোড দিবা। ফেচবুকত লগ পাইছিলোঁ তেখেতসকলৰ কথাখিনিও দিম আমি। এহেঁতৰ ফেচবুকত ব্ৰেক হ'ল, নাম্বাৰ এক্সচেঞ্জ হ'ল, তাৰপিছত 2 বছৰ ৰিলেশ্যনত থাকিলে, তাৰপাছত ঘৰত গম পালে, ঘৰত গম পোৱা নমাৰ পাছতে বিয়া হয়। এতিয়া আহি গ'ল কইনা আমাৰ ডিব্ৰুগড়ৰ কইনা।